এয়া আমি উপস্থিত আছোঁ হাজোৰ বন্ধন বেংকৰ পৰা লোন লোৱা ইয়াতে কিস্তি লয় ইয়াতে কিস্তি নিব আহিছে বাইদেউ ছাৰসকলে আজি ইয়াতে 30 জন থাকে কিন্তু আজি আছে ইয়াতে মাত্ৰ 4 জন ইয়াৰ কাৰণে কি কথাটো আচলতে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বন্ধনৰ ঋণবিলাক মাফ কৰি দিছে দিব নালাগে নে কৈ আছে কিন্তু আকৌ বাইদেউসকলে নিবলৈ আহি আছে আৰু বাইদেউসকলে কি ক'ব ইয়াৰ বিষয়ত আমি কওঁ যে হিমন্ত বিশ্বই মাফ কৰি দিয়া বুলি কৈছে কিন্তু বন্ধনৰ বিষয়ে কথাটো ক'ব লাগিছিল বাইদেউসকলক যে পইচাটো নিব নালাগে বাইদেউসকলকো ইমান ভাড়াশাস্তি দিব নালাগে কাৰণ ছাৰ বাইদেউ বহুত কষ্ট পাইছে যে তাহি চিৰি যায় যে সেইটোৱে ক'ব বিচাৰিম যদি বন্ধ কৰি দিয়ে ৰাইজনী বন্ধ কৰি ৰাতিপুৱা কিয় বন্ধ কৰি দিয়ক এতিয়া সৰ্বত্ৰে চৰ্চা মাইক্ৰ' ফাইনেন্সৰ কথা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে মাইক্ৰ' ফাইনেন্সবিলাকৰ লোন মাফ কৰা হ'ব আজি আকৌ হাজোৰ বন্ধন বেংকৰ তৰফৰ পৰা মহিলাসকলৰ পৰা ঋণ আদায় কৰিব আহিছে এজেণ্ট আচলতে প্ৰকৃত সত্য কি মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে টকা দিব নালাগে বন্ধন বেংকে কৈ আছে দিব লাগিব ইয়াৰ লগতে আৰু এটা মুখ্যমন্ত্ৰী মহোদয়লৈ আবেদন জনাইছে বন্ধন বেংকৰ কৰ্মচাৰীয়ে যদি মাইক্ৰ' ফাইনেন্সসমূহ বন্ধ কৰি দিয়ে তেতিয়া আমাৰ কি হ'ব আমাকো যেন মুখ্যমন্ত্ৰীয়ে মাইক্ৰ' ফাইনেন্সৰ কৰ্মচাৰীসকলক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে হাজোৰ পৰা ৰবীন দাসৰ ৰিপৰ্ট অসম কণ্ঠ দিব নালাগে মাফ কৰি আছে আৰু বাইদেউসকলে অফিচলৈ পঠাই আছে আচলতে প্ৰকৃত সত্যটো বাইদেউসকলে ভাল আছিলে ইয়াৰ কাৰণটো কি আচলতে এখেতসকলক কোনে পঠাইছে বন্ধনৰ পইচা নিবলৈ দাদা এইটোতো আমাৰ ডিউটি হয় ন আমিতো আহিবই লাগিব আমাৰ ডিউটি আমি পালন কৰিছোঁ তেখেতে কৈ আছে তেখেত একজন মুখ্যমন্ত্ৰী হ'ল তেখেত ডাঙৰীয়াই কৈ আছে যে আমি সকলোকে ঋণ মাফ কৰি দিম প্ৰকৃততে মেইন কথা হৈছে জানিব লাগিব যে প্ৰতিগৰাকী মহিলাক মাফ কৰি দিয়ে নে নিদিয়ে যদি নিদিয়ে প্ৰতিগৰাকীৰ যদি নহয় তেতিয়াহ'লে চবেইটো আশা কৰি বহি আছে তেওঁলোকৰ এই যে ইণ্টাৰেষ্ট বাঢ়িব চিভিল ৰেকৰ্ডটো যে বেয়া হ'ব তাৰ ওপৰত জানিব লাগিব আৰু কাষ্টমাৰবিলাকৰ এতিয়া মনত কি হৈছে দিম বুলি কৈছে কিন্তু পোৱা নাই কিন্তু কিস্তিবিলাকো বন্ধ কৰি দিছে আমিতো অহাটো আহিবই লাগিব কিস্তিবিলাক নাপালে আমাৰো এতিয়া প্ৰব্লেম হৈ আছে বা আপোনালোকৰে মনত এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন হৈ আছে যে কি কাৰণত নিদিয়ে মুখ্যমন্ত্ৰী স্পষ্টকৈ কৈছে বন্ধনৰ ঋণ মাফ হৈছে বা মাইক্ৰ' ফাইনেন্সৰ যিমান আছে সকলোৰে মাফ তেনেস্থলত সকলোৱে নিদিয়ে কিয় দিব যদি মুখ্যমন্ত্ৰী এজনে কয় ৰাজ্যৰ মুৰব্বী এজনে কোৱাৰ পিছত আচলতে আপোনালোকৰ আহাটো কিয় বা আহিছে যদি ইফালে ৰাইজক কৈছে দিব নালাগে বুলি যদি আপোনালোকক লাগে বুলি কৈছে তেনেহ'লে এইটো বহুত বেয়া কথা হৈছে আচলতে সঁচাকৈ লাগিব আপোনালোকে গাইডলাইন কিবা আছে নেকি তেনেকুৱাকৈ তেখেতে এতিয়া কৈছে যে আমি ধৰা হ'ল দিম বা দিছোঁ দিয়াটো নাই এতিয়ালৈকে দিলে ধৰা হ'ল আপোনালোকৰ লোনবিলাক ক্ল'জ হ'ব আৰু তেওঁলোকেও কৈছে যে NOC এখন দিয়া হ'ব যেতিয়া ক্ল'জ হয় আৰু যেতিয়া নেকি লোনটো ক্ল'জ হ'ব আমি আপোনালোকৰ পৰা কিস্তি বিচাৰিমেই বা কিয় আৰু NOCখন যেতিয়া আমি যদিও গম নোপোৱাকৈ আপোনালোকৰ লোনটো ক্ল'জ হয় NOCখন যেতিয়া আপোনালোকৰ হাতত থাকিব তেতিয়াতো আপোনালোকৰ পৰা কিস্তি বিচাৰিলেও আমি নাপাম বা নিবিচাৰোঁ তেতিয়া কিন্তু সেইখন নোহোৱালৈকেতো আমি আপোনালোকৰ পৰা কিস্তি বিচাৰিব লাগিব যিহেতু আমি দি থৈ দিছোঁ তেখেতেতো আমাৰ অফিচৰ লগত বা বন্ধন বেংক বুলিয়ে নহয় বেলেগ ফাইনেন্সতো কোনো এখন নটিচ বা কোনো এটা মেইল পঠোৱা নাই যে ধৰা হ'ল আমি কিস্তিবিলাক মাফ কৰি দিছোঁ আপোনালোকৰ অফিচৰ পৰা যাতে বাইদেউহঁতক হাৰেচমেণ্ট নকৰে তেনেকুৱাতো একো এটা ইনফৰমেশ্যন অহা নাই নহ'লেতো আমি যিহেতু লোন দি থৈ দিয়া আছে বিচাৰিবই লাগিব হয় এনেকুৱা হ'লে বহুত বেয়া কথা আছে আচলতে ৰাইজক হাৰাশাস্তি দিয়া নিচিনা আছে এটা কথা স্পষ্ট কৰি দিব লাগে যে কোনসকল মহিলাক তেখেতে ঋণ মাফ কৰি দিব কোনটো কেটেগৰীক দিব কোনটো শ্ৰেণীৰ মানুহক দিব বা কিমানখিনি লোন লোৱা পৰিমাণ হিচাপে তেখেতে দিব সেইটো কথা স্পষ্টীকৰণ কৰিব লাগিব কাৰণ এতিয়া যিসকলে আশা কৰি বহি আছে সকলোৱেতো আশা কৰি বহি আছে সকলোৱেতো নাপাবও পাৰে তেনেস্থলত বাকী মহিলাসকলৰ কি হ'ব বা বহুত ফাইনেন্সে এতিয়া ধৰা হ'ল 23টা 25টা ফাইনেন্স বন্ধন বেংকে এনেকৈ মানে কি ফিল্ডত কিস্তি লোন দি থৈ দিছে তেনেকুৱা স্থলত কোনটো ফাইনেন্সৰ মাফ হ'ব কাৰণ এতিয়া চাওক একজনী মহিলাৰ আজি প্ৰায় এখন ঘৰতে 3টা 4টা সংস্থাপনৰ পৰা লোন লোৱা থাকে সেই 3-4টাতে মানে কি তেখেতৰ লোনটো ক্লিয়াৰ হ'ব নে অকল এক জাগাতহে হ'ব সেইটো এটা ক্লিয়াৰ কৰি দিব লাগে আৰু নেক্সট ছেকেণ্ড পইণ্টটো হৈছে তেখেতে 1 লাখ নিবনুৱাক চাকৰি দিয়াৰ ব্যৱস্থা কৰিব সেই কথাটো কৈছে ঠিকেই আছে এই যে মানে ধৰা হ'ল মাইক্ৰ' ফাইনেন্সৰ নামত বা বন্ধন বেংকৰ নামত এনেকুৱা সংস্থাপনত যিখিনি নিবনুৱাই আজি কত লাখ লাখ নিবনুৱাই এটা কৰ্ম সংস্থাপনৰ এটা হেৰি পাইছে ঠাই এটা পাইছে সেই নিবনুৱাসকল যেতিয়া নেকি মাফ হৈ যাব বা এতিয়া এনেকুৱা পৰিস্থিতিৰ কাৰণে বহুতে ৰিজাইন দি ঘৰত বহি থাকিব লগা হৈছে
তেওঁলোকক কি এটা ব্যৱস্থা কৰিব সেইটো আমাক স্পষ্টীকৰণ কৰি দিব লাগে আজি হয়তো কোনো মাত মতা নাই কালি পৰহিলৈকে ওলাই যাবও পাৰে কাৰণ কিয় আমিও যদি কাম বাদ দি কিনে ঘৰত বহি থাকিব লাগে আমিও হয়তো ওলাই যাম হয় ইয়াৰ জৰিয়তে আপুনি ক'ব বিচাৰিছে যে আপোনালোকে বন্ধনৰ কৰ্মচাৰীসকল বা যি মাইক্ৰ' ফাইনেন্সৰ কৰ্মচাৰীসকল আছে যদি এইবিলাক বন্ধ হৈ যায় আপোনালোকৰ কি অৱস্থা হ'ব আপোনালোকক ইয়াতে ক'ত নিযুক্তি দিয়া হ'ব তাৰ বিষয়ে আপুনি অলপমান ইয়াৰ পৰা উপস্থাপন কৰিছে কথাটো বহুতে ঘৰ চলাই আছো আমি যিহেতু বেলেগ একো এতিয়ালৈকে কাম কাজ তেনেকুৱা পোৱা নাই বা কোনো এটা ধৰা হ'ল তেনেকুৱা ইণ্ডাষ্ট্ৰিয়ে হওক বা তেনেকুৱা লেভেলৰ কামেই হওক গুৱাহাটী বুলি ক'বলৈ হ'লেও আজিকালি একো কাম নোপোৱা হৈছে বা তেনেকুৱা এটা সুবিধা কৰি দিবও পৰা নাই বহুত নিবনুৱা আমি বহি আছিলোঁ এনেকুৱাৰ জৰিয়তে হ'লেও কিছুমান ঘৰ চলি আছিলে এতিয়া বিশেষকৈ এটা পইণ্ট লাগে যে কোনসকল মহিলাক তেওঁ ঋণ মাফ কৰি দিব কোনটো ফাইনেন্সত দিব আৰু মেইন কথা হৈছে এই যে নিবনুৱাসকল আমি যে এতিয়া কৰ্মচাৰী হিচাপে কাম কৰি আছোঁ আমাৰ ভৱিষ্যত কি হ'ব এইখিনি কথা উত্তৰ দিব লাগে অতি সোনকালে বিচাৰি আছোঁ ধন্যবাদ বাইদেউ আমি এটা স্পষ্ট হ'লে যে এতিয়ালৈকে মুখ্যমন্ত্ৰী যদিও ঘোষণা কৰি আছে কিন্তু এতিয়ালৈকে আমাৰ মাইক্ৰ' ফাইনেন্সৰ কোনো বন্ধনৰ এইবিলাকৰ ঋণ মাফ কৰি দিয়া হোৱা নাই ধন্যবাদ